আজি এনেকুৱা এটা কথা কম শুনি হুচ উৰি যাব আপোনালোকৰ কিন্তু আপোনালোকৰ হুচ উৰি যাব সেইটো কাৰণে নকওঁ আৰু যদি আপোনালোকৰ হুচ উৰি যায় তেতিয়াহ'লে মোৰ ভিডিঅ' কোনে চাব সকলোৱে কৈ থাকে মই বোলে ভিতৰত সোমাই সোমাই ভিডিঅ' বনাওঁ ময়ো পাব্লিকত ভিডিঅ' বনাম বাপৰে বাপ কিন্তু ক'ত বনাম কেনেকৈ বনাম সেইটো নকওঁ কনফিডেন্স মোৰো আছে কিন্তু আপোনালোকক নেদেখুৱাং এবাৰ শৰ্মাই দিম ছ'চিয়েল মিডিয়াত এটাই ৰোগটোক কি ক'ব দেখিলে অন্য লোক অন্য লোকে দেখিলে একো নকয় আপোনাক কাৰোবাৰ পৰা 100 টকা এটা খুজিছা তেতিয়াহে কথা ক'ব অন্য লোক সেইটো কাৰণে বেলেগৰ কথা বাদ মোৰ পকৰত হাত মোবাইলটো উঠাং ডাইৰেক্ট ভিডিঅ' বনাং ভাইৰেল হ'লে ৰাইজে চাব ভাইৰেল নহ'লে মই নিজে চাম আৰু আপোনালোকতো আছে আপোনালোকে থাকাতলৈকে চিন্তাই নাই আপোনালোকৰ অত্যন্ত মৰম আৰু সঁহাৰিৰ ফলত মোৰ বৰ্তমান 1000 ফলোৱাৰ কমপ্লিট হোৱা নাই মানুহ জাতটো সঁচাকৈ বহুত নিষ্ঠুৰ কমপ্লিট কৰি দে ইয়াৰ মইতো কষ্ট কৰিয়ে ভিডিঅ' বনাই আছোঁ